নমস্কাৰ বন্ধু বান্ধৱী অকল বনাবা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এক্সামৰ ৰিজাল্ট অসম আৰক্ষী নিযুক্তিৰ নিচিনাই হ'ব নেকি আৰু চৰকাৰে কোৱা ধৰণে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্টটো নিকা আৰু পৰিষ্কাৰ হ'ব নেকি। আজি এই ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ টপিকটোৰ ওপৰতে কথা পাতিম। সকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেওঁলোকে তলত দিয়া লিংকত গৈ জইন হ'ব পাৰে। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। দুদিনমান আগৰ পৰা আপোনালোকে নিযুক্তিৰ বিষয়ত বহুতো কেলেংকাৰীৰ বাতৰি আপোনালোকে দেখিবলৈ পাই আছে। ঠিক তেনেদৰে ইয়াত আপোনালোকে দেখা পাইছে যে আৰক্ষীৰ ফলাফলতো বহুতো বিসংগতি হোৱা বুলি পৰীক্ষাৰ্থীয়ে আক্ষেপ কৰিছে আৰু শাসকীয় দলৰ বিধায়কসকলে কৈ আছে যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব কিন্তু ধনী ঘৰৰ নাপায়। ইয়াত এটাই কথা ক'ব বিচাৰিছে যে আপোনাৰ যিমানেই এডুকেশ্যন কোৱালিফিকেশ্যন থাকক বা আপুনি যিমানেই টেলেণ্টেড হওক, যদি আপুনি ধনী ঘৰৰ হয় তেতিয়াহ'লে আপুনি চাকৰি নাপাব। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীসকলে ইয়াত চাকৰি পাব। কাৰণ বিধায়কসকলে এইটোৱে বুজাব বিচাৰিছে যে ধনী ঘৰৰ ল'ৰা ছোৱালীসকল চাকৰিৰ বাবে কোনো ইয়াৰ যোগ্য নহয়। অসম আৰক্ষীত বহুতো সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, এই কথাটোত কোনেও বেয়া নাপায় বা সকলোৰে মন আনন্দৰে ভৰি পৰিছে। কিন্তু কথাটো এই যে আপোনালোকে দুখীয়া চাই চাকৰি দিছে নে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন নাই বা যোগ্যতাৰ ওপৰত চাকৰি দিছে, সেইটোৱে অসমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পোৱাত কষ্ট হৈছে। অসম চৰকাৰলৈ এটাই অনুৰোধ যে আপোনালোকে যিবোৰ নিযুক্তি দিয়ে সেইটো ধনী দুখীয়া নহয়, যোগ্যতাৰ ওপৰতে দিব। এই কথাখিনি তোমালোকে ছাপোৰ্ট কৰা নে তলত কমেণ্ট বক্সত মোক জনাবা। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।